আজি আলু আৰু পনীৰ দি পেলাই মই এখন তৰকাৰী বনাম, জুলীয়া তৰকাৰী। প্ৰথমে মই পনীৰখিনি সৰু সৰুকৈ পিচ পিচকৈ কাটি লৈ পেলাই অকণমান ফ্ৰাই কৰি লৈছোঁ। এয়া ফ্ৰাই কৰা হৈ গ'ল। দুটা ছাইডে অলপ অলপ ৰঙা হ'ব লাগে। আৰু এতিয়া মই পনীৰখিনি টাৱাখনৰ পৰা নমাই লৈ পেলাই কেৰাহীটো পাতি দিছোঁ। তাতে অলপমান তেল দি পেলাই অকণমান জিৰা দিছোঁ। জিৰা দিয়াৰ পাছত পিঁয়াজখিনি ভাল ধৰণে মজিবলৈ দিছোঁ, মজ খাবলৈ দিছোঁ। কেঁচা কেঁচা গোন্ধটো পিঁয়াজ আৰু ৰচুনৰ, তাতে হালধি, নিমখ, মছলা আৰু কেঁচা জলকীয়া সকলোখিনি দি মেলি ৰং জলকীয়া দিছোঁ। ৰং জলকীয়া গুড়ি ৰঙৰ কাৰণে দি পানী অকণমান দি পেলাই এটা বিলাহী দি অকণমান ভাজি লৈছোঁ। ভাজি লোৱাৰ পাছত এই ধৰণে অলপমান আলুখিনি বইল কৰি লৈছোঁ। আলুখিনি দি দিলোঁ। দিয়াৰ পিছত অকণমান যেতিয়া আলুখিনি সিজিব লৈছে আৰু আলুখিনি সিজায়ে বইল কৰি পেলাই অলপমান সিজিব লাগে। সিজাৰ পাছত মই ঢাকনখন বন্ধ কৰি পেলাই তাৰ ওপৰতে পনীৰখিনি দি দিম। এতিয়া পনীৰখিনি দিয়াৰ পাছত মোৰ আৰু আলু আৰু এয়া পনীৰখিনি মই দি দিছোঁ। দি দিয়াৰ পাছত অলপমান পনীৰে আলুৱে মিক্স হ'বলৈ মছলাবিলাক পনীৰত লাগি ধৰিলে খাই ভাল লাগিব, নহয়নে? আৰু অকণমান জ্বলাও দিছোঁ। যিকোনো বস্তুত অকণমান জ্বলা খালে ভাল লাগে, গতিকে জলকীয়া দি পেলাই এয়া মই পনীৰে আলু আৰু বিলাহী এটা দি পেলাই এই ধৰণে বনালে খুব খাই ভাল লাগে। আজি আপোনালোক